মুহূৰ্তত জনাই আছো এটি গুৰুত্বপূৰ্ণ খবৰ। নগাঁও জিলাৰ ২'ন কচুৱাত আৰক্ষীৰ অভিযান। গোপন সূত্ৰৰ পমখেদি আৰক্ষীয়ে চলাইছিল এই অভিযানত আসমা বেগম নামৰ মহিলাগৰাকীৰ ঘৰৰ পৰা ৯টাকৈ হিৰোইনৰ কণ্টেইনাৰ জব্দ কৰে আৰক্ষীয়ে। মহিলাগৰাকীৰ স্বামী হেদায়ত উল্লাৰ লগ হৈ দীৰ্ঘদিন ধৰি ড্ৰাগছৰ ব্যৱসায় চলাই গৈছিল। আৰক্ষীয়ে ইতিমধ্যে মহিলাগৰাকীক আটক কৰিছে। কামপুৰৰ পৰা ইক্ৰামুল ইছলামৰ ৰিপৰ্ট NE ফ'ৰ্থ পিলাৰ। অৰিজিনাল মানে বস্তুটো মানে কোনটো জোৰাই কওক না আসমা বেগম ক'ত ঘৰ ২'ন কচু এই যে এইবিলাক ক'ৰ পৰা আহে এই যে আজি যে যিবিলাক যে আপোনাৰ কণ্টেইনাৰবিলাক ধৰিছে যে ক'ৰ পৰা আহে এইবিলাক আচ্ছা মোক কৰিব নোৱাৰোঁ কি জানো ক'ৰ পৰা কোনে আনে কোনে বেলেগ নাই আপোনাৰ ঘৰত কি ৰাখিছিলে কোনে আনি দিয়ে আপোনাৰ স্বামী আনি দিয়ে নেকি আনিছে কখন স্বামীয়ে খায়ো নে হা কিমান দিনৰ পৰা কৰি আছে আপোনালোকে বিজনেছটো বেছি দিন নহয় আজি 1 মাহ হ'ব এনেকুৱা বেছি দিন হৈছে আজি কেইটা টেমা পাইছে আপোনাৰ তাত জানো আপোনালোকে জানো যে নিছে নেকি মই ক'ব নোৱাৰোঁ 9টা টেমা পাইছে বুলি আমি গম পাইছোঁ হয় নে নহয় আপোনাৰ স্বামীৰ নাম কি হেদায়ত হেদায়তুল্লাহ